এটা সময়ত মই 12,000 টকাটো গান গাইছিলোঁ, প্ৰগ্ৰেম কৰিছিলোঁ। আৰু তেতিয়া আৰু এতিয়াৰ মাজত আকাশ পাতাল ডিফাৰেঞ্চ। এতিয়া মিউজিচিয়ানৰ পে'মেণ্টটো বেছি, চাউণ্ড বেছি, এতিয়া লাইট বেছি। অলমষ্ট 45টা মানুহ যায় মোৰ লগত, 12-14খনমান গাড়ীয়ে যায়। গতিকে সেই হিচাপে খৰচ বহুত বেছি বাঢ়ি গ'ল এতিয়া, আজি যোৱা 20 বছৰৰ ভিতৰত। তুমি সুবাস অসমীৰে